हेलो गाइस नमस्कार मैं नाजिते आपनालोक सकलोके स्वागतम जनाइছো मोर चेनेलटिলৈ आशा करो सकलोৱে ভালে আছে ভালেই থাকক সুস্থ থাকক আৰু নিজৰ যতন লৈ থাকক আমি আজি আছো এয়া গুৱাহাটী এয়া এয়া গুৱাহাটীত আছো বাকি আজি আমি ফুৰিবলৈ কাৰণে যাম ক'ত ফুৰিব যাম হেতু আপোনালোকক জনাই থাকিম আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই থাকিলে নিশ্চয় গম পাব ক'ত যাম ফুৰিবলৈ কাৰণে তেনেহ'লে বলকচোন ভিডিওটো আৰম্ভ কৰি দিওঁ আৰু আপোনালোকক জনাই দিছোঁ ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ চাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব তেতিয়া মোৰ নটিফিকেশ্যনখিনি আপোনালোকে পাই থাকিব আৰু ভিডিঅ'সমূহ চাবলৈ পাৰিব তেনেহ'লে বলক ভিডিওটো আৰম্ভ কৰোঁ আহি আমি খাবলৈ কাৰণে ৰখিছোঁ এটুকুৰা জেগাত নংপুৰ হয় তাত ৰখি দেখিছোঁ ইমানেই ভিৰ আচলতে দেওবাৰ হোৱাৰ কাৰণে ইমান ভিৰ হৈছে চাগৈ তাকে চাওঁচোন ভিৰত আমি খাব পাওঁ নে নোৱাৰোঁ তাকে চাওঁগে খা আৰু এয়া হোটেল হয় ইমানেই ভিৰ আছে যেনে তেনে গৈ পিনে যেনিবা খাবলৈ পালোঁ বাকী ভণ্টি মাথাটো ঘূৰাইছে বোলে সেইকাৰণে একো খোৱা নাই তাইৰ বাবে চাহ আনিছোঁ আৰু আমি ৰুটি আৰু ভেজ কাৰণ শাওণ মাহৰ ফাৰ্ষ্ট ৰাখিছোঁ যিহেতুকে সেইকাৰণে নিৰামিষ খাইছোঁ মাছ মাংস সন্মুখত ওলাইছে যদি খোৱা নাই আৰু বাকী গৈ থাকোঁ পৰিৱেশটো বহুতেই ধুনীয়া এই বৰষুণৰ বতৰ পৰিৱেশটো বহুতেই ধুনীয়া আপোনালোকে চাই থাকক জেগাবোৰো দেখাই আছোঁ সেনেকৈ দেখাবলৈ চেষ্টা কৰি থাকিম চাই থাকক ভিডিঅ'টো অলপকৈ আমি আকৌ ৰখিলোঁ বৰাপানীত ওপৰৰ পৰা চালে মানে বহুত ধুনীয়াকৈ মানে ভিউটো আহে সেইবাবে সকলো আছে দেখিছে কিমান মানুহ আছে কিমান মানুহে চাই আছে তাকে আমিও অকণমান নামি পিনে চাইছোঁ দুকপিমান ফটো মাৰিছোঁ বাকী মানুহখিনি চাই লওকচোন প্ৰথমতে আৰু আমাৰ বেমাৰী অকণমান ঠিক হৈছে সেইবাবে দেখিছে কিমান ফূৰ্তি বাকী আমি মেঘালয় টাউনত সোমাইছোঁ এয়া টাউনৰ দৃশ্য আৰু এয়া আমি আহি আছোঁ এলিফেণ্ট ফল বাকী আপোনালোকক দেখাই থাকিম বৰষুণৰ বতৰটো ছাতি মাৰি আছে কেমেৰা বেয়া হৈ গৈছিলে আৰু
আৰু এয়া চাই মেলি আহিলোঁ আৰু এইপিনে পূৰা ড্ৰেছ আপ কৰি ফটো চটো মাৰি আছে এইপিনে ড্ৰেছ আপ আপোনালোকে যদি কেতিয়াবা আহে তেতিয়াহ'লে আপোনালোকে ফটো মাৰিব পাৰে বহুত ধুনীয়াকৈ ড্ৰেছ পিন্ধি ফটোবোৰ মাৰি আছে কিন্তু ভাগৰ লাগি গ'ল ওপৰলৈ উঠি আহোঁতে আৰু বাকী ইয়াত কি চলি কি ওলাই আছে হিন্দী এইবোৰ দোকান আমাৰ বহুত আছে ইয়াত আপোনাক কিবা বস্তু লাগে যি লৈ যাব পাৰে আৰু বাকী কি আছে ইয়াত কি খাবি গোমধান খা জলদি খা খাই পেলাই হ'ল খাই বৈ আমি এলিফেণ্ট ৱাটাৰফলৰ পৰা ওলাইছোঁ বাকী পৰিৱেশখিনি ৰাস্তাত বহুত ধুনীয়া ধুনীয়া ভিউ আছিলে ভিডিঅ' কৰিছোঁ কিছুমান কৰা নাই কাৰণ বৰষুণ দিয়াৰ বাবে এতিয়া ইয়াৰ পৰা ওলাই ক'লৈ যাওঁ তাকে দেখাওঁ আপোনালোকেও চাই থাককচোন ভিডিঅ'টো মানুহৰ ভিৰ ভাৰ মতে কি জানো মায়া সদা উকাৰাতিতে ফুলে কেতেকি মই চমকো দুবাহু প্ৰসাৰিলে সৃষ্টিৰ আকুল হেঁপাহ নামে উৰি যায় মন বলাকা তোমাৰে সপোনকে
এটা সুন্দৰ ভিউ আপোনালোক দেখাই আছোঁ আৰু এইখন হোটেল ৰেষ্টুৰেণ্ট এইখনতে আমি খাবলৈ কাৰণে লৈছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকক যিমানখিনি পাৰিছোঁ দেখাইছোঁ জাৰ্ণিটো কাৰণ দীঘলীয়া কৰি গ'লে মানে বহুত দীঘল হৈ যাব সেইকাৰণে এতিয়া আমি খাই লওঁগৈ আৰু ভিডিঅ'টো সামৰণি মাৰিছোঁ কেনেকুৱা লাগিছে জনাব এই জাৰ্ণি আৰু আকৌ লগ পাম নেক্সট ভিডিঅ'ত এতিয়ালৈ আহিছোঁ বাই কাদো চকু